নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল। ভাৰতীয় ক্ৰিকেট দলৰ T20 ক্ৰিকেটৰ শতক অৰ্জন কৰা 7 ভাৰতীয় খেলুৱৈ কথা পাতিম আজি। এই 7 ক্ৰিকেটাৰে এতিয়ালৈ কিমানবাৰ T20 ক্ৰিকেটৰ শতক অৰ্জন কৰিছে জানো আহক। ভাৰতীয় T20 ক্ৰিকেটৰ শতকৰ কথা ক'লে প্ৰথমেই নাম ল'ব লাগিব হিটমেন ৰোহিত শৰ্মাৰ কথা। ৰোহিত শৰ্মাই T20 ক্ৰিকেটৰ এতিয়ালৈ 4টা শতক অৰ্জন কৰিছে, যিটো T20 ক্ৰিকেটৰ এটা বিশ্ব ৰেকৰ্ড। ৰোহিতৰ পাছতেই নাম ল'ব লাগিব ভাৰতৰ 360 বেটছমেন surya kumar যাদৱৰ নাম। suryaৰ নামত আছে 3টা শতক। তাৰ পাছতে 2টা শতকে তৃতীয় স্থানত আছে KL ৰাহুল। এটাকৈ T20 ক্ৰিকেটৰ শতক অৰ্জন কৰিবলৈ সক্ষম হোৱা ভাৰতৰ আন 4জন বেটছমেন হৈছে surya, দীপক হুডা, বিৰাট কোহলি আৰু ইতিমধ্যে ভাৰতৰ ক্ৰিকেটত জনপ্ৰিয় হৈ পৰা ওপেনাৰ শুভমন গিল। এই 7 ভাৰতীয় ক্ৰিকেটাৰ এতিয়ালৈ আন্তঃৰাষ্ট্ৰীয় T20 ক্ৰিকেটৰ শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ চেনেলৰ তৰফৰ পৰা এই মহান 7 ক্ৰিকেটাৰলৈ থাকিল আন্তৰিক শুভেচ্ছা। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় অসম।